everyone, welcome back to my channel Traders Vlog. আশা কৰিছো আপোনালোক আটায়ে ভালে কুশলে আছে। গাইস, আপোনালোকৰ বহুতে হয়তো যিখিনি মানে পৰ্ক লাভাৰ তেওঁলোকে হয়তো বিভিন্ন ধৰণে গাহৰিৰ খোৱাদ লৈছে, কিন্তু আজি মই আপোনালোকৰ লগত এনেকুৱা এটা ৰেচিপি শেয়াৰ কৰিবলৈ গৈ আছো। আপোনালোকৰ বহুতে হয়তো তেনেকৈ ট্ৰাই কৰিছে গাহৰি মাংস আৰু বহুতে হয়তো নাই কৰা, গতিকে সেইবোৰ বাদ দি মাত্ৰ এবাৰ মোৰ নিচিনাকৈ ট্ৰাই কৰক বনাবৰ কাৰণে, আৰু তাৰ পিছত চাব কিমান বেছি টেষ্টি হয় খাবৰ কাৰণে। গতিকে সেইবোৰ বাদ দিয়ক, এতিয়া সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মই বনাবলৈ গৈ আছোঁ গাহৰি ৰঙালাওৰে সৈতে গাহৰিৰ গ্ৰেভি, আৰু এইটো বহুত বেছি টেষ্টি হয়। গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মাংসখিনিৰ অনুযায়ী কেইটামান পিঁয়াজ আৰু কেঁচা জলকীয়া এনেকৈ কাটি লৈছোঁ। তাৰপিছত এটা তেজপাত কাটি লৈছোঁ আৰু কেইটামান নৰসিংহৰ পাত আৰু এনেকৈ আদা আৰু নহৰুখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত মাংস অনুপাতে এনেকৈ আলু আৰু ৰঙালাওখিনি কাটি লৈছোঁ। এতিয়া এই খুন্দনাটোতে আদা আৰু নহৰুখিনি খুন্দি এটা পেষ্ট বনাই ল'ম। এয়া চাওক, আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। এয়া চাওক, আমাৰ স্পেচিয়েল গাহৰিখিনি ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি লৈছোঁ। আৰু এতিয়া এইখিনি 20 মিনিটমান সময়ৰ কাৰণে প্ৰেছাৰ কুকাৰত বইল কৰিম। 20 মিনিট সময় বইল কৰাৰ পিছত এনেকৈ মাংসখিনি উলিয়াই লৈছোঁ সৰহী এটাত, যাতে পানীটো নিগৰি থাকে। কেৰাহীটো অকণমান গৰম হোৱাৰ পিছত তাতে মাংস অনুযায়ী তেল দিছোঁ এনেকৈ। আৰু এতিয়া ইয়াতে প্ৰথমে আলুখিনি অলপমান ফ্ৰাই কৰি ল'ম। আলুখিনি কালাৰ হ'বৰ কাৰণে এতিয়া অলপমান হালধি দিছোঁ, আৰু লৰাই মেলি দিয়াৰ পিছত এইখিনি অকণমান এতিয়া ঢাকি থৈ দিম। অলপ সময়ৰ পাছত ঢাকনিখন গুচাই অলপমান লৰাই মেলি দিম। তাৰপিছত আকৌ সিজিবৰ কাৰণে ঢাকি থৈ দিম। এতিয়া আলুখিনি একদম গুলগুলীয়াকৈ সিজি যোৱা নাই, অলপমান খাব পৰা ধৰণে সিজি গৈছে। এতিয়া এইখিনি অলপমান একাষৰীয়াকৈ নমাই থৈ দিছোঁ। আৰু সেইখিনি তেলতেই এতিয়া কাটি থোৱা তেজপাতটো, ৰেডি কৰি থোৱা নৰসিংহৰ পাতকেইটা, পিঁয়াজখিনি, আটাইখিনি দি অলপমান হালধীয়া বৰণ নোহোৱালৈকে ভাজি থাকিম। আৰু হালধীয়া বৰণ হৈ যোৱাৰ পিছত এতিয়া বইল কৰি থোৱা গাহৰিখিনি ধুনীয়াকৈ ইয়াতে বাকি দিছোঁ। আৰু এতিয়া তেলখিনি যাতে গোটেই মাংসখিনিত ধুনীয়াকৈ লাগে তাৰ কাৰণে ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মাংস অনুযায়ী অলপমান হালধি দি দিছোঁ আৰু অলপমান লৰাই মেলি দিয়াৰ পিছত এইখিনি ঢাকি থৈ দিম। অলপ সময়ৰ মূৰত ঢাকনিখন গুচাই অলপমান এনেকৈ লৰাই মেলি দিম। তাৰপিছত আকৌ মাংসখিনি সিজিবলৈ ঢাকনিখন দি থৈ দিম। অলপ সময়ৰ পিছত ঢাকনিখন গুচাই এই যে আমি আদা নহৰুৰ পেষ্টটো বনাইছিলোঁ সেই পেষ্টটো ইয়াতে দি দিম। আৰু গোটেই মাংসখিনিত আদা নহৰুৰ গোন্ধটো আহিবৰ কাৰণে গোটেই মাংসখিনি ধুনীয়াকৈ লৰাই বকৰাই দিম। তাৰপিছত সোৱাদ অনুযায়ী অলপমান জালুকৰ গুড়ি দিছোঁ। আৰু এই যে আমি কেঁচা জলকীয়া কেইটামান কাটি থৈ দিছিলোঁ সেইকেইটাও ইয়াতে দিছোঁ এতিয়া। আৰু অলপমান লৰাই বগৰাই দিয়াৰ পিছত ইয়াতে আমি দিম ৰেড চিলিৰ গুড়ি। এই গুড়িখিনিয়ে জ্বলাও কৰিব আৰু ধুনীয়া কালাৰ এটাও কৰি তুলিব মাংসখিনিৰ। আৰু আপোনালোকে কি নাজানো, কিন্তু মই আকৌ একদম ৰঙা হৈ থকা মাংসহে খাই ভাল পাওঁ। আৰু অলপমান লৰাই বগৰাই দিয়াৰ পিছত এই যে আমি ৰঙালাওখিনি কাটি থৈ দিছিলোঁ সেইখিনি এতিয়া ইয়াতে দিম। আৰু এতিয়া অলপমান লৰাই মেলি অলপ সময় থৈ দিয়াৰ পিছত তাতে আমি এই যে ফ্ৰাই কৰি থৈছিলোঁ আলুখিনি সেইখিনি ঢালি দিম। আৰু মাংসখিনি লৰাই থাকিম। ভাজি থাকোঁতে তলৰ ফালে অকণমান লাগি গৈছিলে, সেইটো কাৰণে মই অকণমান পানী দি দিছোঁ। আৰু এতিয়া আকৌ অলপ সময় লৰাই থাকিম আৰু তাৰপিছত সিজিবলৈ আকৌ ঢাকনিৰে ঢাকি থৈ দিম। মাজতে এনেকৈ দুই এবাৰ ঢাকনিখন উদঙাই মানে ৰঙালাওখিনি সিজিছেনে নাই অলপমান চাম আৰু অলপমান লৰাই বগৰাই দিম। তাৰপিছত আকৌ ঢাকনিৰে নিসিজালৈকে ঢাকি থৈ দিম। অলপ সময়ৰ পিছত ঢাকনিখন গুচাই ৰঙালাওখিনি অলপমান ভাঙি ভাঙি দিম। এনেও বাৰু ৰঙালাওখিনি কোমল হয়, গতিকে ভাঙি যাবই নিজেই। তথাপিও মই নিজে অলপমান ভাঙি ভাঙি দিছোঁ। আৰু এই যে মাংসৰ লগত আপোনালোকে অলপমান জোল নিচিনা দেখিছে, এইখিনি আচলতে পানী নহয়, এইখিনি তেলেই ওলাইছে ইমান বেছিকৈ। এতিয়া মাংসখিনি খাব পৰা হৈ গ'ল, গতিকে পানী ঢালাৰ আগতে মই অলপমান নিজৰ কাৰণে এনেকৈ ৰাখিলোঁ। আলুখিনি এতিয়াও অলপমান সিজিব বাকী আছে, আৰু ৰঙালাওখিনি যিহেতু গুলগুলীয়া হৈ যোৱা নাই, গতিকে ইমানখিনি পানী দিছোঁ যাতে মানে ৰঙালাওখিনি গুলগুলীয়া হৈ যায় আৰু আলুখিনি সিজি যায়। তাৰপিছত যাতে অকণমান ধুনীয়াকৈ গ্ৰেভি টাইপত ৰখি যায়। আৰু এয়া চাওক, আমাৰ টেষ্টি গাহৰিখিনি ধুনীয়াকৈ উতলি আছে। পৰ্ক লাভাৰখিনিক সুধিছোঁ যে দেখিবলৈ বাৰু অলপমান হ'লেও লোভ লাগিছেনে? লাগিছে যদি কমেণ্ট কৰি জনাওক। চ' গাইজ, হৈ গৈছে আমাৰ টেষ্টি গাহৰিখিনি ৰেডি খাবৰ কাৰণে। সঁচাকৈ কৈছোঁ, ৰঙালাওৰে সৈতে পৰ্কৰ এই গ্ৰেভিখন খাবলৈ খুব বেছি টেষ্টি হয়।
যদিহে আপোনালোকে আজিলৈকে ট্ৰাই নাই কৰা তেনেহ'লে আজিয়ে ট্ৰাই কৰক কাৰণ বতৰটো খুব বেছি ধুনীয়া মানে পৰ্কৰ সোৱাদ ল'বৰ কাৰণেতো বহুতেই বেছি ধুনীয়া এই বতৰটো যিটো চলি আছে গাইজ মাংসখিনি সন্মুখত লৈ মোৰ একদম জিভাৰ পানী পৰি আছে গতিকে মই খাবলৈ বহোঁ আৰু আপোনালোকেও যো জা কৰক বাই বাই